হেই বন্ধুসকল, কি কৰিছে? দেওবাৰ, কামটো একো নাই চাগে। তো বৰষুণো দিছে, আজি বতৰ বেয়া। কি কৰিব আজি? তো মই আমি ভাবিছোঁ আমি আজি মাটন খাম। মাটন আনা হৈ গৈছে অলৰেডি বজাৰৰ পৰা। তো মাটনৰ দামো বহুত হ'ল। মই মাটন কিনি নাখাওঁ, মানে বিয়াই চিয়াই হ'লে খাওঁ ফ্ৰীকৈ পালে। বহুত দাম যে, নোৱাৰি, বিৰাট দাম। এই বিয়াই চিয়াই হ'লে কাৰোবাৰ ঘৰত বাৰ্থডে চাৰ্থডে হ'লে মাটন দিয়ে, তেতিয়া মাৰোঁ, দকচি দিওঁ বাপেকে। তো ব'লক, মানে মাংসটো মই নবনাওঁ আজি। এটা মানে আমাৰ মাটনটো বেলেগ ষ্টাইলত বনোৱা হ'ব। তো অলৰেডি আমাৰ দাদাই ৰেডি কৰিছে। আমাৰ মালিকে, মানে মই য'ত থাকোঁ ভাড়াঘৰৰ মালিকে বোলে খাব বোলে, বেলেগ ষ্টাইলত বনাব বোলে। তো মাটিৰ হাণ্ডিত বনাব। মানে মাটি হেৰিয়তটো বা সৰুতে খাইছিলোঁ আগতে গাঁৱত থাকোঁতে। এতিয়া আৰু চবটো কেৰাহীতে, এইবিলাক মাটিটো খোৱা নহয়। স্পেচিয়েল বোলে দাদাই খুৱাব আজি বনাই। চাঞ্চতে মাৰি লওঁ না, কি 2 পিচ 3 পিচমান খাম আৰু। তো কেনেকৈ বনাই ময়ো দেখা নাই বাৰু তেনেকৈ। কিবা বোলে চব ৰেডি কৰি, বাহিৰতে ৰেডি কৰি মাটিৰ হাণ্ডিটোত ভৰাই দিব, ভৰাই ওপৰত আটাই দি লেয়াৰ মাৰি দিব, মানে পানী চানী নিদিয়া, সেইখিনিতে হৈ যাব আৰু। অলৰেডি মাটিৰ হাণ্ডি কিনি থোৱা আছে, কিনি মিঠাতেল দি কেনে থৈ দিছে, নহ'লে বেয়া হৈ যাবতো, মাটিৰ হয় না, মাটি লাগি আহিবতো, পিছত বালি লাগিব। তো চলো হম লোক আজি মুটন খাইগা, মুটন, লাইক মুটন নহয়, মাটন। এনেই জমাইছে আৰু খালটো কৰি ভাল লাগেতো কেতিয়াবা। তো বৰষুণ দিছে, তো আপোনাৰ চাওক বাহিৰত কি ধুনীয়া বৰষুণ, মজা। উল্টা কৰি দিছোঁ, চাওক বাহিৰত বৰষুণ, মজা ৱেডাৰ। আজি মাটনৰ লগত জ্বলা দি খাবা আৰু বাপেকে। তো আজি পূৰা, মই আজি ভোট জলকীয়াও লৈ আহিছোঁ বজাৰৰ পৰা। ভোট জলকীয়াৰ লগত পূৰা বনাই দিম আজি। বেছি নাখাওঁ, অলপমান খাম আৰু। তো আপোনালোকে কি কৰিব? আজিতো দেওবাৰ, আপোনালোকে খাওক কিবা কিবি, মাংস চাংস আনি কেনে। আৰু আপোনালোকে চাব বস্তুটো কেনেকৈ বনায়, আপোনালোকে ট্ৰাই কৰি চাব একবাৰ। খাই বোলে টেষ্টি লাগে, মই খাই পোৱা নাই। মই গাহৰি খাইহে ভাল পাওঁ, মাটন চাটন খাই ভাল নাপাওঁ ইমান। খাওঁ ফ্ৰীকৈ পালে খাওঁ, বিয়া চিয়া হ'লে খাওঁ আৰু দকচি দিওঁ, হয় নহয়। আৰু বনাব বোলে বেলেগ এদিন কিবা কিবি বনাব আইডিয়া কৰি আছে। তো আজি বোলে মাটিৰ হাণ্ডিতে মাটনটো বনোৱা হ'ব। মাটনটো মই অলৰেডি ফ্ৰিজত থৈ দিছোঁ, এতিয়া লৈ যাম আৰু ষ্টাৰ্ট কৰিম আৰু এতিয়া। তো ব'লক প্ৰথম মাংসখিনি দেখাই লওঁ আপোনালোকক। এয়া হ'ল ফ্ৰিজ খুলিছোঁ, ফ্ৰিজত মই মাটন ৰাখি থৈছোঁ। এইটো মাটন, আমি মটন খাম আজ हम लोग मटन खाएगा, मटन खाएगा। हम लोग आज टेस्टी टेस्टी मटन खाएगा, मिट्टी के हांडी में मटन खाएगा। तो चलो, बारिश ख़त्म होने वाला है, तो उसके बाद हम लोग रेडी करेंगे। आप लोग भी देखना मटन को कैसे बनाते हैं, ठीक है? चलो गाइस। আৰু আপোনালোকে ভিডিঅ'টো লাইক চাইক মাৰিব, অকল লাইক কৰি থৈ যায়। আপোনালোকে ছাবস্ক্ৰাইবো নকৰে, ভিডিঅ'টো চাই কমেণ্টো নকৰে, একো কেনেকুৱা লাগিলে মাৰিব আকৌ কিবা কিবি। ভাল লাগেতো দেখি, আপোনালোকে চালেও ভাল লাগে, ছাবস্ক্ৰাইব কৰিলেও ভাল লাগে। মাথা খজুৱাইছে, তেল লগাই দিলোঁ, নাৰিকল তেল। আজি পূৰা চুলি অলপ কালাৰ কৰি দিছোঁ, দাড়িটো কাটি দিলোঁ। ঠিকে লাগিছেনে বন্ধুসকল? ভাল লাগিছেতো? অলপ কালাৰ কৰি দিছোঁ, ভিডিঅ' কৰিম যে সেইকাৰণে কালাৰ কৰি দিছোঁ, দেখি ভাল লাগিব এইটো, হয় না? তো ব'লক আমি এতিয়া যাওঁ মাটন বনাবলৈ। তো লৈ আহিলোঁ মাংস, পূৰা ফুটি আছিলে, গম নাপাওঁ, পানী পৰি আছে। ব'লক ব'লক ব'লক, মাংস খাম আমি। বৰষুণ এৰি দিলে, বাহিৰত বৰষুণ নাই, बढ़िया वेदर। मटन मटन, हम लोग मटन खाएगा, चलो।
বৰষুণ বৰষুণ আৰু আমাৰ এই খাদ্য বনোৱা মানুহজন এইজন খাদ্য বনোৱা মানুহজন এইজন কাৰিকৰজন আমাৰ মানে আমাৰ দাদা লস্কৰ দাই বোলে আজি পূৰা বনাব তামাম খাদ্য বনাব মাটিৰ সান্দি আৰু বনাব তামাম আমি খাম একেলগে আৰু আমাৰ নতুন মাইনা এটা আৱিৰ্ভাৱ হৈছে এইটো টিকলা মাইনাটো চাই ইউটিউবত ওলাইছে এতিয়া ইউটিউবত ওলালে ভিডিঅ' কৈছে ভিডিঅ' একো নাই মুখখন দে এয়া ইউটিউবত দেখাইছোঁ ইউটিউবত হাঁহি দিয়া এফালে হাঁহি দিয়া টিক হাঁহি দিয়া কথা কৈছা কোৱা হেল্ল' ফ্ৰেণ্ডছ কোৱা হেল্ল' ফ্ৰেণ্ডছ কোৱা কৈ দিয়া মোক আশীৰ্বাদ দিবা আপোনালোকে জল্দি ডাঙৰ হ'বলৈ বলক আৰু এইজনী তাৰ বাইক এইজনী বহুত ধুনীয়া ডেন্স কৰে হেল্ল' কৈ দিয়া বহুত ধুনীয়া ডেন্স কৰে তাই নাচে তাইৰ মোমাইকে মামাই কি কৰে মামা হ'ল মেকআপ মেন নামটো কি চবে জানিব মামাক মেকআপ মেন হয় এই চিনেমাৰ মেকআপ মেন হয় ববি মেকআপ আৰ্টিষ্ট তো এই ভাগিনীয়েক হয় একে ভিডিঅ' চিডিঅ' বনাই দিয়ে কেতিয়াবা ভিডিঅ' কভাৰ তো ব'লক আমি এতিয়া মাংস বনোৱা চাওঁগৈ তো আমি এনেকৈ এইটোত লৈছোঁ ইয়াতে জুই জ্বলাম কয়লা দি তো জুই জ্বলাই এইবিলাক ৰেডি কৰিছে কেৰাচিন তেল আনি লৈছোঁ প্ৰথম জুইটো ধৰিব লাগিবতো আৰু এইফালে আমাৰ মিষ্টাৰ ইণ্ডিয়াই পিঁয়াজ কাটি আছে আৰু এইখিনি মাংস এইবিলাক চব মিলাব তেজপাত এই যাতে ৰঙা জলকীয়া এইটো বা কি ছানৰাইজ শ্বাহী গৰম আচ্ছা চকুৱে নাই দেখোন গ্ৰীণছ এইটো গ্ৰীণছ কি হয় এইটো হেৰি মিঠাতেল হ'ল কি আনিছে চাই লওঁ এয়া হ'ল জিৰা মিট মছলা জালুক দিব এইবোৰ চব মিক্স কৰি এইবোৰ মাটি সান্দিত বহাই দিব মাটি সান্দিটো ক'ত লগত এইবোৰ কয়লাও আছে এইটো মাটিৰ সান্দি ইয়াতে পূৰা মিঠাতেল দি অলপ পোহৰ দি দিছোঁ মিঠাতেল দি ধুনীয়া কৰি থৈছে মোৰ হাতৰ পৰা পৰিলে গ'ল মাংস খোৱা তাৰপিছত প্ৰেছাৰ কুকাৰত বনোৱা হ'ব আৰু হাতৰ পৰা পৰিলে আৰু এইখন ঢাকনি এইখন এনেকৈ লগাই ইয়াত এখন লগাই পূৰা ইয়াত আগতে আটা দি পূৰা ব্লক চিল কৰি দিয়া হ'ব এইবিলাক আমাৰ দাদাই মিলাই আছে বস্তুবিলাক এটা পূৰা দি দিয়া হ'ল তেল এইটো গৰম কৰাৰ সময়ত দিব বোলে তাৰপিছত কি খাবা আৰু আজি দেই তামাম মিট মছলা মিক্স চব মছলা মিক্স কৰি দিব আমাৰ এই বিখ্যাত চেফজিয়ে মিলাই আছে মছলা ছাবস্ক্ৰাইব কৰিব দেই শ্বেয়াৰ কৰিব খালি বিয়া হ'বা হ'লে বনাব নামাতিব সেইটো কৰিব নোৱাৰোঁ বনাই খুৱাই দেখাব পাৰিম আপোনালোকৰ ঘৰত কাৰোবাৰ কিবা কিবি হ'লে মাতিব পাৰে আৰু লগতে খায়ো আহিম নহয় জানো গিফ্ট দিবলৈ নাই আৰু খালি খাম আৰু আহিম আৰু এইবিলাক আমাৰ মিষ্টাৰ চেফজিয়ে মিলাই আছে এইবিলাক তেজপাত দি দিয়া হৈছে এইটো আমি মুখৰ জুতি ল'বলৈহে এইখিনি দিয়া হৈ গ'ল এইটো দিব আছে ন আগতে বৰা চাউল মাহঁতে সিজাইছিল আগতে এনেকৈ আমি জুই পৰ্ব ষ্টাৰ্ট কৰি দিলোঁ অলপ খুৱাই দিওঁ
কেৰাচিন তেল ঢালি দিওঁ কয়লাটো জ্বলা নাই জ্বলাই দিছোঁ জুই আগ লাগা দিয়া মিষ্টাৰ ইণ্ডিয়াই মাৰি আছে আটা মানে আমি ৰুটি নাখাওঁ এইটো আঠা দিম পেষ্টিং চিল পেক হান্দিটোৰ চিল পেক দিব লাগিবতো এইটো ৰুটি নাখাওঁ আৰু আমাৰ এই বাইদেৱে এফালে কিবা দিব বোলে ভিডিঅ' কৰি আছে বোলে হোৱাটছএপত আমি হান্দি বহাই দিছোঁ তেল দি কেনে হান্দিটো বহা নাই আৰু মানে বহাই দিয়ক মাৰি দিয়ক চাকুখন দি মাৰি দিয়ক এইবোৰ আমাৰ মাংস বনোৱা মানুহ কিমান আছে এইবিলাক খানা খাবলৈ চোৱা মানুহ চব ধান্দাত আছে খাই যাওঁ আমি আহিছোঁহে এতিয়া আমি খাম আহিম পিছত আমি এতিয়া যিহেতু আমাক দেখুৱালে আমাৰ অলপ মনটো গৈ থাকিবতো হান্দিটো বহাই দিলোঁ আহি যাবা অকণমান টেষ্ট কৰি যাব তেনেকৈ মাংস পূৰা এই অক্টোবৰত যাম পিঁয়াজ চিয়াজ দি তেল দি জলকীয়া দি মছলা দি চব মিলাই থোৱা আছে মস্তিছে লোভ লাগিছে নেকি বাৰু আপোনালোকৰ লোভ লাগিলে মুখৰ পানী নেপেলাব নিজে বনাই খাব পাৰিলে কি অৱস্থা ফু চুঙা নাই কয়লাটো জ্বলা নাই আৰু এইফালে আমাৰ যোগাৰ চাওক এইবিলাক কয় যোগাৰ আমি ফেন দি এইফালে ধুনীয়া জুই ওলাই গৈছে দেখিছে ফেন সৰু ফেন হ'লে আৰু ভাল তো আমি এনেকৈ দি জুই লগাই দিছোঁ পূৰা আৰু এইফালে তেল দি দিয়া হৈছে ইয়াতে ধুনীয়াকৈ গৰম হ'ব আৰু এইফালে যোগাৰ কৰি আছে আমাৰ মিষ্টাৰ ইণ্ডিয়াই আৰু এফালে এজনী কিবা কৰি আছে ব্লগ বনাই আছে আমাক নামাতিব দেই কিবা হ'লে আপোনালোকে আৰু আমি যে বনাইছোঁ এইবিলাক কিন্তু আমাক নামাতিব আমি নিজৰ কাৰণেহে এই দাদা মেইন আমাৰ চেফ হয় আজি আমি পেছাদাৰী নহয় আমি হ'ল এমেচাৰ আমি নিজে বনাই খাম মানুহ খুৱাই ভাল পাওঁ এনজয় ল'ম আৰু আপোনালোকৰ তাত কিবা পাৰ্টি চাৰ্টি হ'লে মাতিব বনাই দিম আমিও খাব পাম আৰু দাদাক যোনে যোনে চিনি পোৱা নাই চিনি পাইছে চাগে এইজন আমাৰ হিয়া দিয়া নিয়া নায়ক বাৰুদৰ প্ৰডিউচাৰ হয় এখেতক পাহৰি গৈছে আপোনালোকে ধুনীয়া ধুনীয়া চিনেমা বনালে এখেতক লৈ আমি এদিন ইণ্টাৰভিউ ল'ম ৰ'ব হিয়া দিয়া নিয়াৰ ওপৰত নায়কৰ ওপৰত বাৰুদৰ ওপৰত আৰু হিয়া দিয়া নিয়া এই 25 বছৰ হ'ব এতিয়া না 25 বছৰ হ'ব তাৰ মেকিং হ'ব আৰু 25 বছৰত আমাৰ ৰূপালী জয়ন্তী হ'ব তো আমি পাতিম হিয়া দিয়া নিয়া ৰূপালী জয়ন্তী তো এয়া আমি আৰম্ভ কৰি দিছোঁ এয়া দি দিয়া হ'ল পূৰা এতিয়া চিল পেক কৰিম ৰ'ব এইটো হাৱা ওলাব নোৱাৰাকৈ এইফাল দি হাৱা ওলালে দিগদাৰ হ'বতো এইটো মানে অল্ড মডেল প্ৰেছাৰ কুকাৰ মানে পৰম্পৰাগত যেতিয়া প্ৰেছাৰ কুকাৰৰ মানে আৱিষ্কাৰ হোৱা নাছিল তেতিয়া এইটো মানে পুৰণা প্ৰেছাৰ কুকাৰ আইতা ককা দেউতাহঁতে এইবিলাক উলিয়াইছিল এতিয়া ৰসগোল্লাটো বোলে ধুনীয়া লৈ আছিল পুলিচটা বঙালী কিবা এটা নাম কৰে শিকিহে বোলে ৰসগোল্লা ওলাইছিল এয়া চিল পেক Maina, ini Maina, ayo. Hai koi dia. Hai koi dia. Hai. আমাৰ প্ৰায় আধা ঘণ্টা হৈ গৈছে মই ভাবিছোঁ এইটোতো ৰুটিয়ে হৈ গ'ল ৰুটি নিচিনা হৈ গ'ল এইটো চাকনা হিচাপে খাই দিওঁ নেকি মাংসটোৰ লগত ইয়াতে আপোনালোকে ৰুটিও বনাব পাৰে ৰুটি দিলে বা বহুত হিট হৈ আছে ৰুটি দিলেও ইয়াতে হৈ যাব মানে লগতে ৰুটিও হৈ গ'ল মাংসও হৈ আছে ৰুটি দি ধুনীয়া খাব পাৰোঁ ৰুমালী ৰুটি ডাঙৰ এইটোকো খাব পাৰিতো ৰুটি মই ভাবিছোঁ এইটোকো খাই দিম নেকি মোটামুটি আধা ঘণ্টা হৈ গ'ল আৰু 20 মিনিট চাওঁ 20 মিনিটৰ পিছত হৈ যাব বহুত উতলি আছে মানে বহুতে বনাই খাব কেতিয়াবা তো আজি দেখালোঁ আমাৰ খানাটো আমি অলপ পিছত উলিয়াই খাম আৰু ফোন খুলি দিছোঁ একবাৰ চেক কৰিবৰ কাৰণে মজা উতলি আছে চাওক তামাম বহুত পানী আছে মাংসও সিজি গ'ল প্ৰায় 45 মিনিট হৈ গ'ল 45 নহয় 50 মিনিটেই হ'ল সিজি গ'ল এতিয়া আমি আকৌ ঢাকনিখন মাৰি ব্লক কৰি দিম
এতিয়া আৰু ব্লগ নকৰোঁ আৰু অলৰেডি হৈয়ে গৈছে তলত সোমাই দিয়ে হাঁড়িটো। তো আমি খাম আৰু অলপ পিছত এয়া চাওক কয়লাৰ যি কি ধুনীয়া হৈছে পানী মাৰি দিলোঁ অকণমান। টেষ্ট কৰিছোঁ দেই মজা পুৰা মজা আছে দাক মজা হৈছে না পুৰা টেষ্ট কৰি আছোঁ আমি ওলাই মানে কিছু বনাইছে দাদাই বঢ়িয়া বনাইছে আপুনি অলপ কেঁচা জলকীয়া খুন্দি পেলাই খাই মজা লাগিছে না দাদা আৰু হান্দিৰ গোন্ধ এটা আছে সেই গোন্ধটো লোৱাই মজা লাগিব আৰু আমাৰ আজিলৈ ভিডিঅ'টো সামৰিলোঁ আপোনালোককো লোভোৱালোঁ অকণমান তো ধন্যবাদ সান্দি অৰ্ডাৰ আছে। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট যি আছে চব মাৰিব মালৰ বিলাসটো আৰু ভালে আৰু আপোনালোকৰ সুবিধা লৈ আমাক নামাতিব কিন্তু আমি বনাব যাব নোৱাৰোঁ বাৰু যিমান নোৱাৰোঁ আমি টেষ্টিং কৰিছোঁ তো বাই বাই লাভ ইউ অল